স্মিতা বৰাই আপোনালোক সকলোকে মোৰ চেনেল অস্তাকাশত এজালুজ পৰিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। যিসকলে পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটিলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ফাগুন শেষ হ'ল আৰু ফাগুনৰ শেষৰ পাছতে বসন্তৰ আগমন ঘটিব আৰু বসন্ত অহাৰ লগে লগে চাৰিওফালটো সেউজীয়া হ'বলৈ ধৰে, গছত নতুনকৈ কুঁহি পাত ওলাবলৈ ধৰে, যিবিলাকে মনটো বহুত বেছি আপ্লুত কৰি তোলে। আৰু আপোনালোকে দেখিবলৈ পাইছে মই এটা সুন্দৰ ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত আছোঁ। মোৰ গাঁও বহুত বেছি ভাল লাগে। অৱশ্যে মোৰ ঘৰো গাঁৱতে হয়, কাৰণ ইয়াত কোনো যান্ত্ৰিকতাৰ প্ৰভাৱ নাই, কোনো শব্দ প্ৰদূষণ নাই, বিশুদ্ধ বায়ু, এটা মানে মনটো আনন্দিত কৰি তুলিব পৰা পৰিৱেশ। আৰু আমি কি হয় ইমান বেছি ব্যস্ত থাকোঁ, যাৰ কাৰণে নেকি আমি এনেকুৱা এটা পৰিৱেশৰ মাজত থাকিব নোৱাৰোঁ। আৰু কি হয় যান্ত্ৰিকতাৰ প্ৰভাৱ ইমানেই বেছি যে যাৰ কাৰণে এনেকুৱা এটা পৰিৱেশ আমি আশা কৰিব নোৱাৰা নিচিনাই হৈ পৰোঁ। আৰু আমাৰ গছ গছনি দিনক দিনে কমি আহিবলৈ ধৰিছে, যাৰ কাৰণে নেকি আমাৰ বিশুদ্ধ বায়ুৰ অভাৱ ঘটিছে। আৰু বিশুদ্ধ বায়ুৰ অভাৱৰ ফলত আমাৰ বেমাৰ আজাৰবিলাকো বাঢ়িবলৈ ধৰিছে। এইটো নহয় যে আমি অকল পৰিৱেশ দিৱসৰ দিনাখনেই যে গছ ৰোপণ কৰিব লাগে, তেনেকুৱা একো কথা নাই। আমি যেতিয়াই পাৰোঁ তেতিয়াই আমাৰ চাৰিওকাষটো সেউজীয়া কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে। যদিহে আমি আমাৰ চাৰিওকাষটো সেউজীয়া কৰি নাৰাখোঁ, তেনেহ'লে আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ভুগিবলৈ আৰম্ভ কৰিম। আৰু বিশেষকৈ কি হয়, যেতিয়া নিজৰ চৌপাশটো বা আমি যেতিয়া ওলাই যাওঁ তেতিয়া সেউজীয়া যেতিয়া পৰিৱেশ দেখোঁ, মনটো বহুত বেছি ভাল লাগে। যিমান দুখ থাকিলেও মানে যিমান ব্যস্ততা থাকিলেও সেইবিলাকৰ মাজত কেতিয়াবা এনেকুৱা লাগে যে নিজকে হেৰুৱাই পেলাম। আপোনালোকৰ কেনেকুৱা হয় নাজানো, কিন্তু মোৰ বহুত বেছি ভাল লাগে মানে। আৰু এনেকুৱা পৰিৱেশবিলাকৰ প্ৰতি মানে মোৰ বহুত বেছি দুৰ্বলতা আছে। সেইকাৰণে মই প্ৰায় এনেদৰে মানে আজৰি সময়বিলাকত সেউজীয়াবিলাকৰ মাজত থাকিয়ে কটাওঁ। আশা কৰিছোঁ আপোনালোকে নিজৰ পৰিৱেশটো চাৰিওকাষটো গছ গছনিয়ে ভৰাই ৰাখিবলৈ যত্ন কৰক। যেতিয়াই পাৰে তেতিয়াই গছ ৰোপণ কৰক, তাক প্ৰতিপালন কৰক, আৰু সকলোৱে সুস্বাস্থ্যকৰ হৈ থাকক, সুন্দৰ হৈ থাকক আৰু জীৱনটোক ভালদৰে উপভোগ কৰক। থেংক ইউ।